Dear students, আজি আমি আৰম্ভ কৰিম ক্লাছ 10 ৰ মেথছৰ অনুশীলনী 4.3 6 নম্বৰ কোৱেশ্চনটো। ইয়াৰ আগৰ কোৱেশ্চনবিলাকৰ ভিডিও যদি এতিয়া চোৱা নাই ডেসক্ৰিপচন লিংক দিয়া আছে তাত গৈ পেলাই চাই লবা। ঠিক আছে আহা তেন্তে আজি এই কোৱেশ্চনবিলাক। কোৱেশ্চন নম্বৰ 6 to 4.3 কোৱেশ্চন নম্বৰ 6 টো কি কৈছে? কৈছে কি এখন আয়তাকাৰ পথাৰৰ কৰ্ণ দিশ ইয়াৰ চুটি বাহুতকৈ 60 মিটাৰ বেছি। কৈছে আয়তাকাৰ পথাৰৰ কৰ্ণ দিশ চুটি বাহুতকৈ 60 মিটাৰ বেছি। আগতে তুমি আয়তাকাৰ পথাৰ এখনৰ দৃশ্যটো আঁকিবা। এটা এটা আয়তাকাৰ পথাৰ ঠিক আছে কৈছে ইয়াৰ কৰ্ণৰ দিক চুটি বাহুতকৈ 60 মিটাৰ বেছি। ইয়াৰ কৰ্ণ কোনটো? এইটো হল ইয়াৰ কৰ্ণ বা এইটো এটা কৰ্ণ ন। ইয়াৰ কৰ্ণ দিক চুটি বাহু কোনটো? এইটো চুটি বাহু সৰুটো আৰু এইটো দীঘল বাহু। কৰ্ণ দিক চুটি বাহুতকৈ 60 মিটাৰ বেছি। তুমি চুটি বাহুটো জানিলেহে কৰ্ণটো জানিবা হয় নে নহয়? কাৰণ ইয়াত কৈছে কৰ্ণ দিক চুটি বাহুতকৈ 60 মিটাৰ বেছি। কৰ্ণতকৈ চুটিটো কিমান? চুটিতকৈ কৰ্ণটো কিমান? 30 সেন্টিমিটাৰ বেছি। ধৰি লোৱা চুটিটো ধৰি লোৱা x ন। তাই কৰ্ণটো কিমান হ'ব? তাতকে 60 বেছি, তাৰ মানে কি x + 60 হৈ গ'ল। আকৌ কৈছে দীঘল বাহুটো চুটি বাহুতকৈ 30 মিটাৰ বেছি। দীঘল বাহু কোনটো? এইটো দীঘল বাহু। সেইটো কৈছে কি চুটিতকৈ 30 মিটাৰ বেছি। চুটি কিমান? x, দীঘলটো কি হ'ব? তাতকে 30 বেছি, তাৰ মানে x + 30। বুজি পাইছা? এটা এটা আয়তাকাৰ পথাৰ আছিলে, কৰ্ণটো হ'ল x + 60 আৰু চুটিটো হ'ল x আৰু দীঘলটো হ'ল x + 30। আৰু এটা কথা হ'ল যে তোমালোকে জানাই চাগে এইটো এটা আয়ত। এটা আয়তৰ প্ৰত্যেকটো কোণ কিমান ডিগ্ৰী থাকে? সব কোণ 90 ডিগ্ৰী থাকে হয় নে নহয়? এটা আয়তৰ প্ৰত্যেকটো কোণ কিমান ডিগ্ৰী থাকে? 90 ডিগ্ৰী থাকে। যি নহয় এতিয়া আমি এইখিনি লিখিলো, এই মাত্ৰ আমি এইখিনি আঁকিলো, ধৰিছিলো, এইখিনি লিখিলো যে ধৰো যে আয়তাকাৰ পথাৰখনৰ চুটি বাহুৰ দিক আয়তাকাৰ পথাৰখনৰ চুটি বাহুৰ দিক কিমান? x মিটাৰ। ঠিক আছে তেন্তে দীঘল বাহুৰ দিক কিমান হ'ব? তেন্তে দীঘল বাহুৰ দিক হ'ব তাতকে 30 বেছি দীঘল, x + 30। তেন্তে কৰ্ণৰ দিক কিমান হ'ব? কৰ্ণৰ দিক কিমান হ'ব? x + 60 হ'ল। এইখিনি চাগে নিশ্চয় বুজি পাইছা ন? এইখিনি আমি ধৰি লৈছো। এতিয়া চোৱা আমি জানো এটা আয়তৰ প্ৰত্যেকটো কিমান ডিগ্ৰী থাকে? 90 ডিগ্ৰী থাকে। তেন্তে এইটো এটা ত্ৰিভুজ গঠন কৰিছে না? এইটো এটা ত্ৰিভুজ গঠন কৰিছে। আৰু ত্ৰিভুজটো কেনেকুৱা ত্ৰিভুজ গঠন কৰিছে? সমকোণী ত্ৰিভুজ গঠন কৰিছে। কাৰণ এটা কোণ 90 ডিগ্ৰী, যি ত্ৰিভুজৰ এটা কোণ 90 তাকে কি বুলি কয়? সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। আৰু ইও এটা সমকোণী ত্ৰিভুজ গঠন কৰিছে। আৰু সমকোণী ত্ৰিভুজৰ এটা স্পেশাল সূত্ৰ আছে, যেটো আমি কি বুলি কওঁ? কি বুলি কৈছিল? পাইথাগোৰাছৰ সূত্ৰ। এই পাইথাগোৰাছৰ সূত্ৰটো কি আছিলে? সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰটো কি আছিলে? যে কৰ্ণ স্কোয়াৰ বা ভূমি স্কোয়াৰ প্লাস লম্ব স্কোয়াৰ ইকুয়াল টু কৰ্ণ স্কোয়াৰ। তো চাগে জানাই তোমালোকে, এনেকুৱা অংক বহুত পাই আছে। পাইথাগোৰাছৰ সূত্ৰটো কি? যে ভূমি স্কোয়াৰ প্লাস লম্ব স্কোয়াৰ ইকুয়াল টু কৰ্ণ স্কোয়াৰ। তো এইখিনিতে আমি জানো, এইখিনি আমি ইয়াত লিখি ল'ম যে আমি জানো কি জানো? যে ভূমি স্কোয়াৰ প্লাস লম্ব স্কোয়াৰ ইকুয়াল টু কৰ্ণ স্কোয়ার। সেইমতে ইয়াত লিখা ভূমি স্কোয়ার, ভূমি কিমান? ভূমি হল x + 30, লিখা x + 30 স্কোয়ার প্লাস লম্ব স্কোয়ার, লম্ব কিমান? x, লিখা x স্কোয়ার সমান সমান কৰ্ণ স্কোয়ার, কৰ্ণ কিমান? x + 60, x + 60 লিখা x + 60 স্কোয়ার। ঠিক আছে, এইখিনি হল। এইখিনি ক্যালকুলেশন কৰি পেলাম। চোৱা দেখা পাইছা এইটো কোনটো সূত্ৰত পৰি আছে? a + b হোল স্কোয়ার সূত্ৰত পৰি আছে। আৰু a + b হোল স্কোয়ার ইকুয়াল টু কি হয়? a + b হোল স্কোয়ার ইকুয়াল টু কি হয়? যে a স্কোয়ার প্লাস 2ab প্লাস b স্কোয়ার, হয় না? নহয় এই মতে এইখিনি পাতা a + b হোল স্কোয়ার, a স্কোয়ার প্লাস 2ab, a কিমান? x আৰু b কিমান? 30 ন, প্লাস b স্কোয়ার, b কিমান? 30 স্কোয়ার লিখা প্লাস x স্কোয়ার। এটো চোৱা x + 60 হোল স্কোয়ার, এটো a + b হোল স্কোয়ার থেকে আছে, লিখা a স্কোয়ার প্লাস 2a কিমান? x, b কিমান? 30, 2ab প্লাস b স্কোয়ার মানে 30 স্কোয়ার। এইখিনি হল। এতিয়া তাৰ পিছৰখিনি কৰা কি হ'ব? এফাল হ'ব x স্কোয়ার। ঠিক আছে, 2 30 গুণ 30x ন। এফালে 30 দুবাৰ যেতিয়া পূৰণ কৰিবা 30 স্কোয়ার কি হ'ব? আগতে 3 স্কোয়ার কৰা কি হ'ব? 9, শূন্য দুবাৰ দুটা শূন্য পাতি দিয়া 900, বা 30 স্কোয়ার কৰিলে 30ক দুবাৰ পূৰণ কৰিলে 900 হ'ব। কৰি চাব পাৰা x স্কোয়ার। এফালে আছে x স্কোয়ার, 2 60 গুণ কিমান? 120x প্লাস 60 স্কোয়ার কৰিলে কি হ'ব? বুদ্ধিটো আগৰ নিচিনা কৰা, 6 স্কোয়ার কৰা, 6 6 গুণ 36, শূন্য এটা আছে না, দুটা শূন্য লগাই দিয়া, স্কোয়ার কৰিলে সদায় দুটা শূন্য লগাই দিবা। দেখা পালা হৈ গ'ল। এতিয়া আমি কৰিম চোৱা x কাটা যাব। ঠিক আছে, থাকিল কি? x স্কোয়ার। চোৱা প্লাস 60s, সেইফালে কি আছে?
প্লাছ 120x এফালে যেতিয়া আহি যাব সব মই লিখি দিছো লাগিলে 60s প্লাছ এফালে লিখি যাব মাইনাছ 120x ন এফালে আছে প্লাছ 900 এফালে আছে কিমান প্লাছ 37 এফালে আহিলে মাইনাছ 37 থাকিব হয়নে নহয় x স্কয়াৰ 60 পৰা 60x মাইনাছ 120x থাকিব কিমান মাইনাছ 60x মাইনাছ ইয়াত থাকিব কিমান ইয়াৰ পৰা বিয়োগ কৰিলে 2700 ইকুৱেল টু 0 এতিয়া সোৱাটো দ্বিঘাত সূত্ৰ ওলাই গ'ল এতিয়া আমি দ্বিঘাত সূত্ৰ আমি কেইটা পদ্ধতি সমাধান কৰো তিনটা পদ্ধতিৰ সমাধান কৰো মূল উলিয়াও ইয়াৰ পৰা যিকোনো এটা পদ্ধতি তাৰ মূল উলাই দিয়া আমি দ্বিঘাত সূত্ৰটোৰ পৰা ওলাও কাৰণ দ্বিঘাত সূত্ৰটো আমাৰ সহজ লাগে দ্বিঘাত সূত্ৰ দি কৰি দিয়া হা দ্বিঘাত সূত্ৰটো কৰিলে ইয়াত a কিমান হ'ব দ্বিঘাত সূত্ৰটো কৰিলে a b c ওলাব লাগিব b স্কয়াৰ মাইনাছ 4ac ওলাব লাগিব পিছত সূত্ৰ মতে কৰিব লাগিব ইয়াত a কিমান স্কয়াৰ লগত a থাকে একো নাই মানে 1 b কিমান মাইনাছ 60 c কিমান হ'ব 27 মাইনাছ 2700 ঠিক আছে দেখুন জায়গায় নাই পিছৰখিনি কেনেকৈ কৰো তোমালোকে যদি কাৰোবাৰখিনি লিখিব লাগে ভিডিওটো পজ কৰি লিখি লবা মই খিনি উপৰখিনি মুছি দিছো ইয়াৰ পিছৰখিনি কৰিবলৈ ঠিক আছে ইয়াত a মান b মান c মান তে b স্কয়াৰ মাইনাছ 4ac এতেকে b স্কয়াৰ মাইনাছ 4ac b কিমান মাইনাছ 60 স্কয়াৰ মাইনাছ 4 ইনটু a কিমান a1 c কিমান c হলটো চোৱা মাইনাছ 2700 তেপুন কৰা 60 স্কয়াৰ মানে কি 3600 অলপতে কৰিছিল মাইনাছ 4 0 গুণ মানে আছে প্লাস হ'ব 0 4 7 গুণ 28 8 খুলিল 2 4 গুণ 8 দিয়ে 10 এই দুটা যোগলি কেন হ'ব 0 0 4 4 1 দেখা পালে এই দুটা যোগ কৰাত কি হল 1400 এটো কি ওলাইছে b স্কয়াৰ মাইনাছ 4ac ন এটাকে মূল দুটা ওলোৱা সূত্ৰৰ মতে দ্বিঘাত সূত্ৰ ইউজ কৰি এটাকে মূল দুটা দ্বিঘাত সূত্ৰটো কি আছিল x মাইনাছ b প্লাস মাইনাছ b স্কয়াৰ মাইনাছ 4ac by 2a এমতে কৰা মাইনাছ b মাইনাছ b এর মান কিমান মাইনাছ 60 প্লাস মাইনাস b স্কয়ার মাইনাস 4ac কিমান b স্কয়ার মাইনাস 4ac মান অলরেডি ওলাই আছে কিমান 14400 বাই 2 এর মান কিমান 1 হয় না নহয় এটা কৰা বাকি মাইনাস মাইনাস প্লাস প্লাস 60 প্লাস মাইনাস 1400 বর্গমূল কিমান হ'ব এতিয়া 14400 বর্গমূল কিমান হ'ব এটা কৰি থাকিলে দৰকাৰই নাই এটা সৰু বুদ্ধি এটা আছে সেই মতে কৰি পেলোৱা বুদ্ধিটো মানে কি যে 144 বর্গ কিমান 144 বর্গ কিমান তোমালোকে চাগে জানাই 144 বর্গমূল কিমান 12 কারণ 12 কে দুবার পূরণ করলে কিমান হয় 144 হয় লিখি লবা 12 ঠিক আছে শূন্য দুটা আছে নহয় বর্গমূল কৰোতে দুটাৰ পৰা এটা শূন্য আহে এটা শূন্য লৈ আহা মানে 14400 বর্গমূল হ'ব 120 তোমালোকে 120 দুবার পূরণ কৰি চাব পাৰা জি ন 2 গুণ মূলটো কি হ'ব এবাৰ হ'ব 60 প্লাস 120 বাই 2 এটা হ'ব 60 মাইনাস 120 বাই 2 180 বাই 2 এটা হ'ব মাইনাস 60 বাই 2 সোয়া কাটাই পেলে কিমান হ'ব 90 এটা হ'ব 90 আৰু হ'ব এটো কাটা গলে মাইনাস 30 ঠিক আছে এটি এই দুটা কি হৰ মান আমি যে প্ৰথমতে x বুলি ধৰিছো তাৰে মান এই দুটা এটা হল 90 এটা হল মাইনাস 30 তে x আমি কি ধৰিছিলো x আমি ধৰিছিলো এই আয়তাকাৰ বাহুৰ ছুটি বাহুটো মাইনাস 30 তো হ'ব নোৱাৰে এটা আয়তাৰ বাহুৰ দিশ মাইনাসত হ'ব পাৰিব নেকি নহয় তা মাইনাসটো কি হ'ব অগ্ৰাহ্য বা গ্ৰহণযোগ্য হিচাব পাৰে তো গ্ৰহণযোগ্য নহয় তাৰ মানে আমাৰ এনসাৰটো হ'ব 90 যে এতেকে তলত ধুনিয়াকে সজাই লিখিবা যে এতেকে ছুটি বাহুটো হ'ব ছুটি বাহুৰ দিকটো হ'ব 90 আৰু ডাঙৰ বাহু বা দীঘল বাহুৰ দিকটো হ'ব কিমান x + 30 মানে 90 + 30 = 120 বুজি পাইছা নে ভিডিওটো সো অংকটো সহজে হয় মানে দুই তিনিবাৰ ঘৰত প্ৰেক্টিস কৰিলে আৰামত পাৰিছে যদি ভিডিওটো ভাল লাগিছে জানাই নহয় কি কৰিব লাগে যদি ভাল লাগিছে লাইক কৰিবা আৰু লগৰ ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰি দিবা আৰু ইয়াৰ পিছৰ ভিডিওবোৰ চাবলৈ হলে তুমি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা অতি শীঘ্ৰে আমি ইয়াৰ পিছৰ ভিডিওবোৰ লৈ আহিম ঠিক আছে আজিলৈ এইখিনি